Hello everyone, welcome to our channel iLearning Zone. আশা কৰোঁ সকলো ভালে কুশলে আছা। আজিৰ ভিডিঅ'টোৰ আলোচ্য বিষয় হৈছে তাপৰ সঞ্চালন। তোমালোকে বাৰু কেতিয়াবা ঘৰত ৰান্ধি পাইছানে? তোমালোকে নিজে নাৰান্ধিলেও ঘৰৰ জ্যেষ্ঠসকলে ৰন্ধা বঢ়া কৰাটো দেখিছাই নিশ্চয়। আৰু এটা কথা তোমালোকে মন কৰিছা যে ৰন্ধা কাৰ্যৰ কাৰণে এটা পাত্ৰ লোৱা হয় আৰু সেই পাত্ৰটো জুইৰ ওপৰত দিয়া হয় আৰু সেই জুইৰ পৰা উৎপন্ন হোৱা তাপে পাত্ৰটো গৰম কৰিব। এই ক্ষেত্ৰত জুইত উৎপন্ন হোৱা তাপখিনি পাত্ৰটোলৈ সৰবৰাহ হ'ব আৰু এই প্ৰক্ৰিয়াটোকে তাপৰ সঞ্চালন বুলি কোৱা হয়। গতিকে এটা বস্তুৰ পৰা আন এটা বস্তুলৈ তাপৰ সৰবৰাহ হোৱাকে তাপৰ সঞ্চালন বুলি কোৱা হয়। সৰবৰাহ হোৱা মানে বুজি পাইছা নহয়? মানে এটা বস্তুৰ পৰা আন এটা বস্তুলৈ তাপখিনি যোৱা আৰু তাপৰ সঞ্চালন সদায় এটা গৰম বস্তুৰ পৰা চেঁচা বস্তুলৈহে হয়। এতিয়া জুইকুৰা বেছি গৰম হয় আৰু পাত্ৰটো ঠাণ্ডা হয়, সেয়েহে গৰম জুইকুৰাৰ পৰা চেঁচা পাত্ৰটোলৈ তাপৰ সঞ্চালন হয়। আকৌ যেতিয়া পাত্ৰটো জুইৰ পৰা নমাই বেলেগ ঠাইত থৈ দিয়া হয়, তেতিয়া কি হয়, লাহে লাহে পাত্ৰটো চেঁচা হ'বলৈ ধৰে। ইয়াৰ কাৰণ হ'ল গৰম পাত্ৰটোৰ পৰা কাষৰ বায়ুখিনিলৈ যিখিনি চেঁচা আছিলে সেই বায়ুলৈ তাপৰ সঞ্চালন হ'ব। দুটা বস্তুৰ উষ্ণতা যদি সমান হয় তেতিয়াহ'লে তাৰ মাজত তাপৰ সঞ্চালন নহয়। তাপৰ সঞ্চালন তিনি ধৰণে হ'ব পাৰে। তাৰে প্ৰথমটো হ'ল পৰিবহণ বা কণ্ডাকশ্যন, দ্বিতীয়টো হ'ল পৰিচলন বা কনভেকশ্যন আৰু তৃতীয়টো হ'ল বিকিৰণ বা ৰেডিয়েশ্যন। জাষ্ট ইমাজিন যে তুমি চব্জি ৰান্ধি আছা আৰু চব্জিখন তুমি এখন লো বা এলুমিনিয়াম বা তামৰ চামুচেৰে লৰাই আছা। লৰাই থাকোঁতে তোমাক কোনোবাই মাতিলে আৰু চামুচখন তুমি চব্জি কেৰাহীখনতে থৈ গুচি গ'লা। অলপ দেৰি পিছত আহি যদি তুমি চামুচখন হাতেৰে চোৱা, কেনেকুৱা লাগিব বাৰু? চামুচখনৰ নালটোও গৰম হৈ যাব। ঠিক সেইদৰে এডাল লোৰ মাৰিৰ এটা মূৰ যদি আমি জুইত দিওঁ, তেতিয়াহ'লে অলপ দেৰিৰ পিছত তাৰ আনটো মূৰো হাতেৰে চুব নোৱাৰিম। ইয়াৰ কাৰণ হ'ল লোৰ মাৰিডাল বা এলুমিনিয়ামৰ চামুচখনৰ এটা মূৰ তাপ পাই গৰম হয় আৰু লাহে লাহে সেই তাপ সেই লোৰ মাৰিডাল বা চামুচখনৰ মাজেৰে আনটো চেঁচা প্ৰান্তলৈ গতি কৰে। এই প্ৰক্ৰিয়াটোকে পৰিবহণ বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়া কঠিন পদাৰ্থৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায়। কোনো এটা বস্তুৱে তাপৰ পৰিবহণ কৰিব পৰা আৰু নোৱাৰাৰ ওপৰত নিৰ্ভৰ কৰি বস্তুবোৰক দুটা ভাগত ভাগ কৰা হৈছে: পৰিবাহী আৰু কুপৰিবাহী বা অপৰিবাহী পদাৰ্থ। যিবোৰ বস্তুৱে সিহঁতৰ মাজেৰে অনায়াসে তাপৰ পৰিবহণ হ'ব দিয়ে তাক পৰিবাহী বুলি কোৱা হয়, যেনে এলুমিনিয়াম, লো, তাম ইত্যাদি। আমি ইতিমধ্যে উদাহৰণত কৈ অহা লোৰ কেৰাহীখন, এলুমিনিয়ামৰ চামুচখন বা লোৰ মাৰিডাল গৰম হোৱাৰ প্ৰধান কাৰণটো হ'ল এই পদাৰ্থবিলাক তাপৰ পৰিবাহী। আৰু যিবোৰ বস্তুৱে সিহঁতৰ মাজেৰে অনায়াসে তাপৰ পৰিবহণ হ'বলৈ নিদিয়ে সেইবোৰ বস্তু কুপৰিবাহী বা অপৰিবাহী বুলি কোৱা হয়। উদাহৰণস্বৰূপে কাঠ, প্লাষ্টিক, বায়ু, পানী আদি। এইবোৰ বস্তুৰ এটা মূৰ জুইত দি থ'লেও আনটো মূৰলৈ তাপ যাব নোৱাৰে। সেইকাৰণেই আমাৰ ৰন্ধন কাৰ্যবিলাকত যিবোৰ পাত্ৰ ব্যৱহাৰ কৰা হয় সেই পাত্ৰবোৰৰ নালবিলাকত প্লাষ্টিক বা কাঠ লগোৱা থাকে। কাঠ আৰু প্লাষ্টিকৰ কথা বাৰু বুজা হ'ল, কিন্তু পানী আৰু বায়ু কেনেকৈ কুপৰিবাহী? যদি পানী তাপৰ কুপৰিবাহী হয় তেতিয়াহ'লে পানীবোৰ কেনেকৈ গৰম হয়? আৰু যদি বায়ু তাপৰ কুপৰিবাহী হয় তেতিয়াহ'লে সূৰ্যৰ তাপত বা জুই একুৰা লগাই থ'লে তাৰ ওচৰত যদি আমি থাকোঁ, আমাৰ শৰীৰলৈ গৰমটো কেনেকৈ আহিব? ইয়াৰ কাৰণ হ'ল যদিও পানী আৰু বায়ুৰ মাজেৰে তাপৰ পৰিবহণ হ'ব নোৱাৰে, কিন্তু বেলেগ উপায়েৰে ইহঁতৰ মাজেৰে তাপৰ সঞ্চালন হ'ব পাৰে আৰু সেইটো হ'ল পৰিচলন বা কনভেকশ্যন। তোমালোকে পানী উতলোৱা দেখিছা নিশ্চয়। পানীবোৰ উতলোৱাৰ সময়ত পানীবোৰৰ তলৰ পৰা বুৰবুৰণি ওলোৱা দেখিছানে? পানী গৰম কৰোঁতে প্ৰথমতে জুই শিখাৰ ওচৰত থকা পানীখিনি গৰম হয়। সেই পানীখিনি গৰম হোৱাৰ লগে লগে পাতল হৈ যায় আৰু তেতিয়াই সিহঁত ওপৰলৈ উঠি গুচি যায়।
তেতিয়া তলত জেগাটো খালী হৈ যায় আৰু সেই খালী জেগা পুৰাবলৈ ছাইডৰ পৰা চেঁচা পানীখিনি তাপৰ উৎসৰ পিনে নামি যায়। তেতিয়া এই পানীখিনিও গৰম হৈ আকৌ ওপৰলৈ উঠি যায়, আকৌ তাৰ ছাইডৰ চেঁচা পানীখিনি আকৌ তললৈ নামি আহে। তেনেদৰে গোটেই পানীখিনি গৰম নোহোৱালৈকে এই প্ৰক্ৰিয়াটো চক্ৰাকাৰে চলি থাকে। এই প্ৰক্ৰিয়াটোকে পৰিচলন বুলি কোৱা হয়। তাপৰ পৰিচলন প্ৰক্ৰিয়া পানী আৰু বায়ুত সংঘটিত হয়। বায়ুৰ তাপৰ পৰিচলন প্ৰক্ৰিয়াও ঠিক একেধৰণৰ হয়। যদি এডাল মম জ্বলাই থোৱা হয় যিটো তাপৰ উৎস হ'ব, তেতিয়াহ'লে তাৰ ওপৰত থকা বায়ুখিনি প্ৰথমতে গৰম হ'ব। তাৰপিছত সেই গৰম বায়ু ওপৰলৈ উঠি যায় আৰু কাষৰ যিখিনি চেঁচা বায়ু আছে সেই বায়ুখিনি তাৰ ঠাই পুৰাবলৈ গতি কৰে। এইদৰে বায়ুত তাপৰ পৰিচলন হয়। তাপৰ পৰিচলন প্ৰক্ৰিয়াৰ ফলত সংঘটিত হোৱা এটা পৰিঘটনা উপকূল অঞ্চলত দেখা পোৱা যায়। উপকূল অঞ্চল মানে কি? এফালে সাগৰৰ পানীভাগ থাকিব আৰু তাৰ কাষতে মাটিভাগ থাকিব। এই উপকূল অঞ্চলত দিনৰ ভাগত পানীভাগতকৈ মাটিভাগ সোনকালে গৰম হয় আৰু গৰম হোৱাৰ কাৰণে এই মাটিভাগৰ ওপৰৰ যিখিনি বায়ু, সেই বায়ুখিনি গৰম হৈ পাতল হৈ ওপৰলৈ উঠি যায়। খালী ঠাই পুৰাবলৈ সাগৰৰ পৰা শীতল বায়ু স্থলভাগলৈ গতি কৰে আৰু যি স্থলভাগৰ সেই গৰম বায়ুখিনি সাগৰৰ ফালে গতি কৰে। এইদৰে এটা চক্ৰ সম্পূৰ্ণ কৰে। আমি জানো যে বায়ুৱে গতি কৰিলে তাক বতাহ বুলি কওঁ, আৰু যিহেতু এই বতাহ সাগৰৰ পৰা স্থলভাগলৈ আহে, গতিকে ইয়াক জলবতাহ বা চি ব্ৰিজ বুলি কোৱা হয়। এই শীতল বতাহৰ কাৰণে দিনৰ ভাগত উপকূল অঞ্চল জোৰ পৰি থাকে। ৰাতিৰ ভাগত আকৌ এই প্ৰক্ৰিয়াৰ সম্পূৰ্ণ ওলোটা ঘটনা ঘটে। ৰাতি যিহেতু সূৰ্যৰ তাপ নাপায়, গতিকে দিনতে গৰম হৈ থকা পানী আৰু মাটিভাগ ৰাতি শীতল পৰে আৰু এই ক্ষেত্ৰত পানীভাগতকৈ মাটিভাগ সোনকালে শীতল হয়। অৰ্থাৎ স্থলভাগ সোনকালে গৰম হৈ সোনকালে শীতল হয় আৰু জলভাগ দেৰিকৈ গৰম হৈ দেৰিকৈ শীতল হয়। এতিয়া যিহেতু জলভাগ গৰম হৈ থাকে, গতিকে ৰাতি হ'লে জলভাগৰ ওপৰৰ বায়ুবিলাক গৰম হৈ থাকে আৰু ওপৰলৈ গতি কৰে আৰু খালী ঠাই পুৰাবৰ কাৰণে স্থলভাগৰ পৰা বায়ুখিনি তালৈ গতি কৰে। ৰাতি হ'লে স্থলভাগৰ পৰা জলভাগলৈ বোৱা এই শীতল বতাহক স্থলবতাহ বুলি কোৱা হয়। সূৰ্য হ'ল পৃথিৱীৰ তাপ আৰু পোহৰৰ প্ৰধান উৎস। এতিয়া প্ৰশ্ন হ'ল, সূৰ্যৰ পৰা তাপ পৃথিৱীলৈ কিদৰে সঞ্চালিত হয়? পৰিবহণ? নহয়, কাৰণ পৰিবহণ হ'বৰ কাৰণে কঠিন পদাৰ্থ লাগে আৰু সূৰ্য আৰু পৃথিৱীৰ মাজত তেনেকুৱা কোনো কঠিন পদাৰ্থ নাই। তেতিয়াহ'লে পৰিচলন নেকি? পৰিচলনৰ কাৰণে বায়ু নহ'লে পানী কিবা এটা লাগে। কিন্তু তোমালোকে চোৱাচোন, পৃথিৱীৰ পৰা অলপ দূৰত্বলৈকেহে বায়ুমণ্ডল আছে। সূৰ্য আৰু পৃথিৱীৰ মাজৰ বেছিভাগ ঠাইতেই বায়ু বা তেনেকুৱা কোনো ধৰণৰ মাধ্যমৰ অৱস্থিতি নাই। গতিকে পৰিচলন প্ৰক্ৰিয়াৰে সূৰ্যৰ পৰা পৃথিৱীলৈ তাপৰ সঞ্চালনো সম্ভৱ নহয়। তেতিয়াহ'লে সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ সঞ্চালিত হ'বৰ কাৰণে এনেকুৱা এটা প্ৰক্ৰিয়া দৰকাৰ হ'ব, যি প্ৰক্ৰিয়াত মাধ্যমৰ কোনো প্ৰয়োজন নহয়। আৰু এনে এটা প্ৰক্ৰিয়াই হ'ল বিকিৰণ। এই প্ৰক্ৰিয়াত মাধ্যম থাকিলেও হ'ব, নাথাকিলেও হ'ব। সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ আহোঁতে এই প্ৰক্ৰিয়াৰে আহে। ৰুম হিটাৰৰ পৰা তাপ এটা কোঠাত এই প্ৰক্ৰিয়াৰ দ্বাৰা বিয়পি পৰে। আকৌ আগতে কৈ অহা উদাহৰণটোত উত্তপ্ত কেৰাহীটোৰ পৰা তাপ চাৰিওপাশলৈ এই বিকিৰণ প্ৰক্ৰিয়াৰ দ্বাৰাই যায়। আমি কেতিয়াবা একে সময়তে তাপ সঞ্চালনৰ তিনিওটা প্ৰক্ৰিয়াই দেখিবলৈ পাওঁ। আমাৰ শৰীৰেও তাপ বিকিৰণ প্ৰক্ৰিয়াৰে আহৰণ কৰে আৰু আমাৰ গাৰ পৰাও চৌপাশলৈ তাপ বিকিৰণ প্ৰক্ৰিয়াৰে এৰি দিয়ে। সকলো গৰম বস্তুৱেই তাপ বিকিৰণ কৰে। এই বিকিৰিত তাপ যেতিয়া কোনো এটা বস্তুৰ ওপৰত পৰে, তাৰ এটা অংশ প্ৰতিফলিত হয়, অৰ্থাৎ সেই বস্তুটোত খুন্দা খাই ই বেলেগ এফালে উভতি যায়। এটা অংশ শোষিত হয়, অৰ্থাৎ বস্তুটোৱে শুহি লয় আৰু যাৰ ফলত বস্তুটো গৰম হয়, আৰু আন এটা অংশ সংপ্ৰেৰিত হয়, অৰ্থাৎ ই আন বস্তুলৈ আকৌ সঞ্চালিত হ'ব। ই পৰিবহণ, পৰিচলন বা বিকিৰণ যিকোনো প্ৰক্ৰিয়াৰে হ'ব পাৰে। ৰ'দত বাহিৰলৈ যাওঁতে আমি ছাতি লৈ যাওঁ,
কিয় বাৰু? ইয়াৰ কাৰণ হ'ল সূৰ্যৰ পৰা বিকিৰণ হৈ যি তাপ আহিব সেই তাপ ছাতিটোত পৰি প্ৰথমতে তাৰ এটা অংশ প্ৰতিফলিত হৈ উভতি যাব। যিহেতু সৰহ পৰিমাণৰ তাপ ছাতিৰ দ্বাৰা প্ৰতিফলিত হৈ উভতি যায়, গতিকে আমাৰ গৰম কমকৈ লাগে। সেয়েহে ছাতি ৰ'দত ব্যৱহাৰ কৰা হয়। আজিৰ ভিডিঅ'টোত আমি তাপৰ সঞ্চালনৰ বিভিন্ন প্ৰক্ৰিয়া যেনে পৰিবহণ, পৰিচলন আৰু বিকিৰণ এইকেইটাৰ বিষয়ে পঢ়িলোঁ। ইয়াৰ লগতে জলবতাহ আৰু স্থলবতাহৰ বিষয়েও পঢ়া হয়। ভিডিঅ'টো যদি তোমালোকৰ কাৰণে সহায়ক হৈছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।